Oh no! এইটো হ্যাঁ খালি বলে ফুলে খা শুনছা শুনছা হা 40 বছৰ আগৰ কথা এতিয়া মই মস্ত চেংৰা একদিন ৰাস্তাই দি আহি থাকাতে 12টা মান ডকাইতে ধৰিলাক নহয় আগ্ৰি লাগে তাহাক পইচা কি হেবেনি 12টা 24টা মান আছিল তাতে মই নাই জানো মইতো আছিলো তাতে ইও আছিল 12টা নহয় দেই 24টা বাপৰে বাপ প্ৰকাণ্ড হাড় গৰু হেন মানুহে বাপৰে বাপ কি পিস্তল একেবাৰে হা ও দেগাৰো আছিল দেগাৰ একদম বাৰে কি দিগলে গানো আছিল তাৰ পাছত ডকাইতৰ লিডাৰ তুই আহি ৰাখি দিলাক মোৰ মাথাত পিস্তল ঐ কই টাকা দি তাৰ পিছত কি হল ভিনি মোকতো এটা দিগলে পিস্তল একেবাৰে পিছফালে দি লগাই দিছিল মনত আছে না ময়ো কম বস্তু নহয় পিলো এটা এনেকা পেটিক মাৰি পুৰা উৰি গেছি আৰু মই ধৰলো নহয় মই বাঘে ধৰা দি লিডাৰ তোক গলত মটকা মাৰি তাৰপিছত দিলো দুল্লে দিছিলি কিন্তু ক'বা লাগে না আমাৰ এটেক দেখা পায় বাকী লগৰ ডকাইত কেইটাই মোবাইল ফোন পিস্তল ডেগাৰ সব বস্তু বাহানি এৰি ফুট আৰু মোবাইল বিলাক কি আছিল জানা না আইফোন OnePlus আৰু তো এই DSLR আছিল নেকি দুটামান ভিনি আছিল নে ৰচোন 40 বছৰ আগতে তো মোবাইল ফোন আৱিষ্কাৰ হোৱা নাছিল তাতে তো নাই কিনকে আইফোন OnePlus ইগলা পালা আৰু ভাস্কৰ খুৰা আপোনাৰ বয়স কিমান এতিয়া মোৰ বৰ্তমান 45 বছৰ 45 বছৰ তেতিয়াহ'লে 40 বছৰ আগতে আপোনাৰ বয়স 5 বছৰহে আছিল আপুনি তেতিয়াহ'লে ডকাইতৰ লগত কেনেকে যুঁজ দিলা 5 বছৰীয়া চলিটো আপুনি ইমান এনকে যুঁজ দিছি না এই ভিনি দেৰি হলে যাব লাগে আমাৰ এই ভাগিনো একলাই আছে ঘৰত যুঁজ যা হে বিদা বুঢ়ী হৈছে দুটা গাজাখিনি মৰা নাই জানো তাহাঁতৰ কথা শুনছা খুলালি আজিকালি চলিক একো কৈ লাভ নাই ডাঙৰ সন্মানে কৰিব নাজানে কি জানা না ভিনি কান্ধেৰ আৰু মাথা আছে না মাথা থকা চলি হলি টাউনত জন্ম পালা হয় মাথা নাই কাৰণে গাঁৱত জন্ম পাইছি এইগিলা ভাবিলা তেতিয়াৰ পৰা ৰখি আছো এই কৃষ্ণটো যে কি কৰি আছে নহয় এতিয়ালৈকে আহি পোৱা নাই তই এটা মানুহ চাবি দে মানুহ তই তাতে মই তাৰ লগত চিনি খাওঁ এতিয়া মই চিনি খাবা চিনি মই খাম এই সেইটো চিনি তুই খাবা নালগে চিনি মই খাই ভাল পাওঁ আমি তোৰ চিনি খালি কি হয় গম পোৱা কি হয় সেইটো চিনি খালি তোৰ ৰাতি টোপনি নাহাব তোৰ ভোক নালাগে গম পাইছা হা তোক এটা কাম কৰিম তই এতিয়া মানুহ চা তোক ঘৰত লৈ যাই কেনে চাই দে এক বাতি চিনি দিম হ'ব না তই এতিয়া মানুহ চাই থাক দে ইনো কি চিনি খাই সদায় ইটালীৰ লগত ৰাতি টোপনি নাহা পেটত ভোগ নালগা মই একদিন খাই চাবা লাগিব মই একদিন বিলিভ মি তাৰমানে কি হৈছে জানো না মোৰ এটা হেৰি আছিল ডেলিভাৰী আছিল ডিউটি আছিল সেইটো মাৰি আহোঁতে অলপমান দেৰি হ'ল তুমি কেৱল তোমাৰ নিজৰ প্ৰব্লেমটোহে জানা মোৰ প্ৰব্লেমটো বুজি নোপোৱা ন ইফালে দেউতা আৰু মামা সেই খবৰ হৈছে থোৱাহে তোমাৰ দেউতা আৰু মামা তুমি অলপ চেঞ্চ হোৱা বুজিছা তুমি এই কামটো কৰি থাকিলে মামা আৰু দেউতাই তোমালৈনো এনেও নিদিয়ে আৰে মোৰ কামটো কি বেয়া মোৰ কামত মই নিজেই মালিক মোৰ নিস্বাধীন আছে আনকি মোৰে তলতেই কামো কৰে দেখিছা Oh no! কি ইমাৰ্জেঞ্চি মোৰ হাগা লাগছি তই কি কৰিব লাগে তই এতিয়া দি থাক তুমি অলপ টাইম থাকা মই আহিছোঁ দেই
সারা গরু চোর মইহে মই কৃষ্ণ ক'ত গেল না নাচনো মই এইগলা মই কৃষ্ণ ক'ত গেল নাচনো মই এই মাত্ৰ কৃষ্ণ আছিল তে মই নাচনো খুৰা কি নাচনো ক'ত গেলি ক'ত গেল কৃষ্ণ ক'ত গেল ক'ত তই ক কৃষ্ণ ক'ত গেল সিফালে নাই সিফালে জানাই সি ইফালে আছে ভিনি ক'ত এই কৃষ্ণ কৃষ্ণ বোলা ক'ত পিছে ফালি দিম তোৰ এইটো হা এইটো আছে নে তই চলা বদমাছ কি এগলা ভাবছা নেকি মোৰ আপিতৰ লগত দিম কোনটো ইংগলে দিয়ে ভাবছা এইগলা খান তই ভিখাৰী ভাওনা হৈ চন্দ্ৰৰ হাত মিলিব আহে নহ'ব হা তোৰ লগত কিতাও মোৰ আপিক দিবা নোৱাৰো মোৰ আপিৰ কাৰণে ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে এৰোপ্লেনৰ পাইলট আছে হয় না মা আৰু একদিন মই সিদিনা অষ্ট্ৰেলিয়াত যাওঁতে কি হ'ল জানা এৰোপ্লেনৰ পাইলটে এৰোপ্লেনৰ হেণ্ডেল বাদ দি মোৰ ভৰিত ধৰিছি খুৰা আপোনাৰ আপি দিয়ক খুৰা আপোনাৰ ছোৱালী মোৰ লগত দিয়ক এইগিলা মানুহ পাওঁতে এৰ লগত দিবি ভিনি নহ'ব মইতো একদম চাবাৰে ইচ্ছা নাই দেউতা যে ইমান মিছা কথাবোৰ কোৱা কেতিয়ানো তুমি প্লেনত উঠিলা নহয় কৃষ্ণ সেইকাৰণে কয় তোমাৰ কথাবোৰ চব গাজা বুলি কি হে ভাগিন ইনি সদায় প্লেনত উঠে মই নুফুৰে কাৰণে আৰু মই কি ক'মনো প্লেনত উঠা কথাটোকে কি কৈ ফুৰিম কচোন তই তাকেতো আৰু মা এৰ মুঠতে কৃষ্ণৰ কথাত ভুল নাচবা তুমি তোমাক ডাক্তৰ লাগে ইঞ্জিনিয়াৰ লাগে এক্টৰ লাগে কি ল'ৰা লাগে তোমাক আৰ্মিও আছে চব আনি দিম কৃষ্ণ তই খুৰা মইহে খুৰা মইহে ক'ত গেল সিফালে জানাই খুৰা আৰু ভাগিন ঘৰত খুলালিয়ে ভিনি এটাই মাত্ৰ আপি তাইকো যদি কৃষ্ণই লৈ যায় মই বৰবাদ হৈ যাম এই ভিনি কিয় চিন্তা কৰা মোৰ নিচিনা মমিয়াকটো থাকাতে তাৰ নিচিনা চলিটোক আজিৰ দিনত চলিটোক আমি আপি দিম আৰু আমাৰ নিচিনা যি মাষ্টাৰ মাইণ্ডৰ লগত সি পাত্তা পাব নাপায় ভিনি ভাবটো শেষ শেষ কিন্তু মহাত্মা গান্ধী এটা মহৎ লোকৰ বাণী কৈ গৈছিল খালি এই মাল খালি যে খালি বোলে ফুলে খাব লাগে হয় এই হাফ খাব নালাগে বোলে মানে খালি বোলে ফুলে খা নাখালি খাবই নালাগে মহৎ লোকৰ বাণীত পাইছো মই এতিয়া হাফটো শেষ ফিনি লৈ আনা এটা আৰু আনবাৰে গাৰুৰ তলত পইচা আছে মই আনোতে ফিনি মই আনো খানা শেষ কৰিব নালাগে কিন্তু আনিব যাব পাৰবা নাই তুমি কিয় নোৱাৰিম মই কিন্তু যিমান খালেও নিচা নালাগে গম পাইছা এইটো পেকটো শেষ কৰি যাওঁ শুনছ খুলালি তুমি আৰু হাব এটা আনা তুমি আৰু এটা ফুল আনা যি আনিলে মোৰ নিচাই নালাগে এই মইতো বেগটো শেষ কৰি কিনে আনিছোঁ ঠিক আছে সোনকালে যোৱা গাৰুৰ তলত পইচা আছে তুমি আৰু হাব এটা লৈ আনা মই আছো শুনি হা টোপনি নাচবি কিন্তু হে নিচাই লাগে না নিচাই নালাগে মই আনিছোঁ দেই সোনকালে আহিবা খুলালি এই
ইউ গয়া ইউ গয়া ওকে হে ওকে ওকে দেউতা অ দেউতা হ্যাঁ গেছে এখন দেখোন ভাত কেনেকে বনাও খৰিতে বনাও সৰিয়হ নাই যে অ খুলালি অ ভিনি বাৰীত কেইটামান মৰা ঠানি আছে সেইকেইডাল ফালি আনাচোন যোৱা হা ভিনি অঁ মই খুলি পেলাব লাগব অঁ ভিনি মই কাৰ খোলালিনো তুমি মোৰে খোলালি অ মই কাৰ খোলালি ভিনি মোৰে খোলালি তে তোমাৰ খোলালি হয় যদি মই খুৰি ফালো হে চক্ৰ কলিতাৰ কি ইজ্জত থাকব গাঁৱত মই যদি চক্ৰ কলিতাৰ খোলালি হৈ কেনে খুৰি ফালো কি ইজ্জত থাকব নালগে নালগে বাছা তুমি খুৰি ভাল নালগে তুমি বহা মই কিবা এটা মেনেজ কৰি আছো অ দেউতা দেউতা ৰ'বাচোন তুমি এইবিলাক আকৌ মেনেজ কৰি থাকিব নালাগে তুমি এঠাইত যাব লৈছা গতিকে কৃষ্ণ বাবাক ফোন কৰি দিয়া সি কৰিয়ে ভাল কৃষ্ণ নালাগে তাৰ খৰি চৰি নালাগে মই মেনেজ কৰি আছো কিয় এনে কৰিছা দেউতা আজিৰ কাৰণে অন্তত ইয়াক ফোন কৰি খৰি এবাৰ লৈ আহিব দিয়া তোমাৰ লেট হ'ব যাওঁতে এবাৰ ফোন কৰোঁ ন দেউতা নহ'লে তুমিয়ে কৰা নাই তুমি কৰা হেল্ল' হেল্ল' কৃষ্ণ তুমি এটা কাম কৰিব পাৰিবা নেকি তুমি খৰি এবাৰ লৈ আমাৰ ঘৰলৈ আহাচোন এতিয়াই হ'ব হ'ব দুষ্ট তুমি আহা সোনকালে আগতে ঠিক আছে আহা তুমি ফাইনালি আহি গ'ল আমাৰ কোম্পানীৰ খুৰি আমাৰ কুকুৰৰ চোতালত আহি গেল স্পেশাল কাস্টমার কারণে স্পেশাল খুরি জলালি জলে ঠুঙ্গা চুকুন দে দে আর ए लोबा जो तो डिम्पू गुरुआ कुंडले खोरी रख दे और जल्दी जल्दी काट ले হে প্রভু রামচন্দ্রর থিনুখান ইমান জলদি কিহর আমার বস মিতালি বার চিনি নখাকে না যায় ৰাইট বাকাল ৰাইট মিতালি মিতালি ভিনি ভিনি কি হ'ল খুলালি কি হ'ল কি হ'ল খুলালি কি হ'ল সাল্লা আহে এহাৰ লীলা আৰম্ভ হ'লে এই হাত খুলি দি হাতে মাৰি পঠাব নেকি মোৰ শহুৰ দেউতা আপুনি মোৰ প্ৰেমৰ কিয় কৰে দিয়ে মোক আঁকোৱালি লোৱাত আপোনাৰ কি প্ৰব্লেম মোৰ নিচিনা বিখ্যাত জয়ে আপুনি ক'ৰবাত পাব নেকি চাল্লা লেট্ৰিনৰ পকাহেন চলিটোক লাগি মই মোৰ আপিটোক দিম বুলি কেনেকৈ ভাবছা কি অংক চৈতো ভাবছা এই মোৰ আপিক মই টাইগাৰ শ্ৰফৰ লগত ঠিক কৰিছো জেকি শ্ৰাফ মোৰ বিয়ে হ'ব বিয়ে দেউতা তোমাৰ আৰম্ভ হ'লেই নে এনে কথাবোৰ কিয় কৈ থাকা তোমাৰ এই মুখখনৰ কাৰণে তুমি কেতিয়াবা আমাৰ গাঁৱৰ চলিকেইটাৰ পৰা পিটন খাবা কি হে ভাগিন আমার ভিনিক কোনি মারিয়াই অ' তো মোক মাৰিব পৰা মাইকেলাল জন্ম হোৱা নাই আৰু ভিনিৰ গাত যোনে হাত দে তাকে ভিনিয়ে 500 টাকা পুৰস্কাৰ দিব অ' আজি মই চেলেঞ্জ কৰিব পাৰোঁ যোনে মোৰ গাত হাত দিব পাৰে তাকে মই 500 পুৰস্কাৰ দিম খাটাং দিব কিন্তু খুৰা আপুনি নৰে কি নৰো হা এই দেশী মুৰ্গী খোৱা মানুহ মই জোৰে বেলেগ ভিনিয়ে কিন্তু হা নাখায় এই গাঠিৰ বি আছে না ভিনিৰ নচলে
হ'লেও কিন্তু মোৰ বিশ্বাস নহয় খুৰা আপুনি এইখিনি কথা দুলিন পাতত লিখি দিব পাৰিব না হে তুমি মোক জকাই নলবা বুজছা তুমি যদি দলিন পাত আনি দিব পাৰা ময়ো লিখি দিব পাৰিম পাৰিব না পাৰিব ৰ'ব দে 1 ছেকেণ্ড এইখন লওক দলিন আৰু এইটো লওক কলম দেখো লিখি দিয়ে ভিনি মই চক্ৰ কলিতা পিতা মেম্বৰ কলিতা গাঁও তুপলীয়া জিলা বাক্সা পিন 78134 বিটিয়াৰ অসম মই স্বজ্ঞানে সুস্থ শৰীৰে ঘোষণা কৰিলোঁ যে জাতি ধৰ্ম বৰ্ণ ভাষা বয়স নিৰ্বিশেষে যিয়ে মোৰ ওপৰত হাত তুলিবলৈ সাহস কৰে তাকে মই নগদ 500 টকাৰে পুৰস্কৃত কৰিম ইতি দেখা পালি আমাৰ ফিনিৰ দম ৱাও খুৰা ফেণ্টাষ্টিক খুৰা মাইণ্ড ব্লোয়িং খুৰা এক্সট্ৰাঅৰ্ডিনাৰী ৱাও খুৰা চালা মাথা চাথা নষ্ট কৰি দিলাকে তাকেইতো মালে খানজখিনি যা চুলাই আন হেই চুলাই নাখাওঁ ভিনি মই কি খাবি চিগনেচাৰ পইচা আৰু ভিনি ক'ব লাগে না মহাত্মা গান্ধী কৈছি কি খালি দামীটোই খা আৰু নাখালি খাবাই নালাগে যা লৈ আন যা মাজনী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বলক এতিয়া আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ এইটো জেৰক্স লাগিছিলে কেই কপি দিম 90 কপি মান দিয়ক ঠিক আছে গুণপাত্তাতে মাংস লওঁ পিঠাল কৰি যোৱা 1 পিচ হ'লেও বেছিকৈ দে হয় না ল'ব পাৰি দিয়ক কোনোবাই কি খবৰ হা অ দেউতা ভাল আমাক মাংস লাগছিলা মাংসৰ দাম বাছি দেউতা কিমান কবা 65 কৰি আমাৰ 3 কিলো লাগে আমাক আধা কেজি হ'লেও হ'ল হয় নিবা পাৰিব 5 টকা কম ধৰিম লাগিব না জোখা যা ধৰা মাই পইচাটো ধৰা অ দেউতা ৰ'বচোন ৰ'ব কি মাই কি মাই মানে কৃষ্ণৰ বিষয়ে এখন কাগজ ইটা দলিনত লিখা মতে মোক 500 টকা আপুনি দিয়ক ধৰা ইমান গৰম আজি বাপৰে বাপ এই বতৰটো এনেকুৱা কৰিব লাগে না চালা হাজিৰা নকৰিলেও নহয় ইমান গৰম আজি বাপৰে বাপ একদম ভাগৰ লাগি গ'ল কৃষ্ণ এখন কাগজ দি গৈছিল কিবা কাগজ আছিল আমাৰ কি অৱস্থা হৈ গ'লে কৃষ্ণই দেখোন আমাক বিয়াকে ফচালা আমি নিজকে বহুত মাষ্টাৰ মাইণ্ড বুলি ভাবছিলোঁ কিন্তু
কিন্তু সিহে দেখোন আমাতকৈ বেছি মাষ্টাৰ মাইণ্ড ওলছি গাঁৱৰ চলিটো হৈ কিনে তাকেতো আই দি মোক এতিয়া 500 টকা দি 500 টকা ইমান মনত পৰে তোমাক ও মামা দেউতাৰ কি আনে হল দেউতাৰ এনে হলে আমাৰ কি হ'ব তাকে তুমি ভাগিন পিদিৰ এনে অৱস্থা হলি আমাৰ জীৱন হুকনা হৈ যাব ভাগিন হুকনা নহয় মামা অন্ধকাৰ হৈ যাব ও ভাগিন তোমাৰ অন্ধকাৰ হ'ব মোৰ যে হুকনাই হ'ব আজি 3 দিন হ'ল একটু বউ খাব পোৱা নাই ইনিও এনেকুৱা হৈ আছে সোনকালে কিবা এটা কৰা মামা দেউতাক ঘূৰাই আনা ও ভাগিন এইটো সমস্যাৰ সমাধান একমাত্ৰ কৃষ্ণই কৰিব পাৰিব ও কৃষ্ণক ফোন কৰা কৃষ্ণই কেনেকৈ ঠিক কৰিব তুমি ফোনটো কৰাচোন হ'ব দিয়া মই তাক মাতো হেল্ল' কৃষ্ণ তুমি আহাচোন আমাৰ ঘৰলৈ মিতালী মই আহি গ'লো চোৱাচোন কৃষ্ণ দেউতাৰ কি হৈছে আজি 3 দিন হ'ল ভাত পানী একো নাই অকল ৰুমটোতে সোমাই আছে এইফালে আহা তুমি চিন্তা কৰবা নালাগে মই চব ঠিক কৰি আছো চিন্তা নকৰি বাবা এইটো বেমাৰৰ চিকিৎসা কেৱল আমাৰ কোম্পানীৰ হাততে আছে তুমি মোৰ ওপৰত মাত্ৰ অলপমান বিশ্বাস ৰাখা ঐ চল এতিয়া আমাৰ বস্তে ট্ৰিটমেণ্ট আৰম্ভ কৰিব চল এ লবা যে তোৰ ডিম্পু বুঢ়া ধাক্কা কিয় মাৰা চল বলা অ খুৰা মইহে কৃষ্ণ খোলক দৰজাখন অ খুৰা মই জানি বুজিয়ে এই প্লেনটো কৰিছিলোঁ আৰু এই প্লেনটোৰ কাৰণে আপুনি বহুত শিক্ষাও পালাক দেখলাক না আপোনাৰ মুখখনৰ কাৰণে কেনেকৈ ফুচি মৰলাক আপুনি আপোনাৰ ছোৱালী মই নিহে এৰিম এইটো কিন্তু খাটাং কথা আৰু শুনক ডক্টৰ ইঞ্জিনিয়াৰ এইবিলাকে আপোনাৰ ছোৱালীক সুখ দিবা নৰে যিমানখিনি সুখ নেকি মই কৃষ্ণক হাত মাউৰা দিব পাৰিম যেতিয়াৰ লাগে আপুনি মোক মিতালীক নেদে তেতিয়াৰ লাগে এই দুলিনখন মোৰ লগতে থাকিব আৰু যোনদিনা মিতালীক মোৰ লগত বিয়া দে সেইদিনাহে মই এই দুলিন পাতখন ফালি পেলাম টকা গাড়ী পইচা এইবিলাকে যে মানুহক সুখ শান্তি নিদিয়ে সেইটো কথা আপুনি বুজি নাপায় কিয় হে আজি হিৰক ইঞ্জিনিয়াৰ তাৰ কি নাই টকা গাড়ী ঘৰ মাটি সকলোবোৰ আছে কিন্তু সিহঁতৰ গিৰাক ঘৈণীয়েকৰ মাজত সুখ শান্তি একোৱেই নাই
ইমান ডাঙৰ ৰাজ অট্টালিকা থকাৰ পিছতো ঘূণীয়াকে গিৰিয়েকৰ মাৰ খাই সেই বুঢ়া বাপেকটোৰ ভঙা জুপুৰিটোত কিয় থাকিব যাব লগা হয় হে আজি ভৱেশ ডক্তৰ কি নাই তাৰ সন্মান আছে দূৰ দূৰণিত বাতি আছে কিন্তু ভৱেশে এজনী ঘূণীয়েক থকাৰ পিছতো আৰু এজনী ঘূণীয়েকৰ প্ৰয়োজন কিয় অনুভৱ কৰিলে কিয় কৰিলে চাওক মানুহৰ নচিবখন ন ঘূৰণীয়া টাইপৰ ঘূৰি থাকে তলত থকাজনৰ ওপৰত যাব আৰু ওপৰত থকাজনৰ তলত আহিব পাৰে গম পাইছে ন লওক এখন পিন্ধি লওক আৰু বলক বাহিৰত বাবা অ কৃষ্ণ বাবা মই বুজি পালো সব মোৰে ভুল হৈছিল দা শুনক আপুনি মানুহটো অলপমান ঠিক হ'ব আৰু আপোনাৰ মুখখন অলপমান ঠিক কৰিব অলপ লাগাম লগাব মুখখনত আপোনাৰ মুখখন আৰু আপোনাৰ স্বভাৱটো ঠিক কৰাৰ কাৰণে এইখন নাটক কৰিছিলোঁ মই আৰু এটা কথা শুনক আপোনাৰ ছোৱালী মোৰ লগত নিদিলেও মই এই দুলিন ফালি পেলালো হয় মই এনেও লগ এইখন ধন্যবাদ বাবা এইখন ভালকে পিন্ধক আৰু বলক বাহিৰত ইফালে আহ গোটেইকেইটা মই আজি বহুত কথাই ভাবি পালোঁ খোলালি মই ভাবছিলোঁ সংসাৰখন ডিগ্ৰীত চলে ডাক্তৰ যাৱাই পালি ইঞ্জিনিয়াৰ যাৱাই পালি পাইলট যাৱাই পালি মই বেটিক সুখত ৰাখিব পাৰিম বুলি ভাবিছিলোঁ আচলতে সংসাৰখন তেনেকুৱা নহয় সংসাৰখন যদি চলিব লাগে সঁচা মৰম লাগে যদি সঁচা মৰম নাথাকে না কেতিয়াও কোনো সুখী হ'ব নোৱাৰে সেই সঁচা মৰম দিব পাৰা কিন্তু ল'ৰা মই এই কৃষ্ণৰ গাত দেখা পাইছে এই গুণটো মোৰ বেটিৰ কাৰণে সঁচা মৰম এই কৃষ্ণইহে দিব পাৰিব মইচোন ফিলিং আগতে কৈছিলোঁৱে কেতিয়া কলি তই আমি যে মদ খাব বহম সদায় এই যিয়ে নহওক দে এতিয়া মই ভাবছোঁ কি আমাৰ আপিক কৃষ্ণৰ লগতেই আৰু ঠিক কৰি দিম আপত্তি নাই মই আগৰ পৰাই পচন্দ কৰোঁগৈ হ'বতো হ'ব দে আই ইমান সুখৰ দিন আজি মোৰ পৰিয়ালটো একদম সম্পূৰ্ণ হৈ গ'ল আজি মই আজি চিধা হ'ব পৰা হৈ গ'লো এই কোণালীয়ে তোৰ কাকালটো চিধা হৈ গ'ল চিধা হৈ গ'ল আজিতো সুখতে সুখ ডাবল সুখ আমাৰ ডাবল সুখতে ডাবল ফুল খাম আজি পইচা মই দিম মাংস মই দিম আজি